এক নম্বৰ প্ৰশ্ন, চন্দ্ৰত বায়ুমণ্ডল নথকাৰ কাৰণ কি? এনচাৰটো হ'ল চন্দ্ৰৰ ওপৰত মহাকৰ্ষণ বল হ্ৰাস। ২ নম্বৰ প্ৰশ্ন, শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? এনচাৰটো হ'ল যকৃত। ৩ নম্বৰ প্ৰশ্ন, কাৰ দ্বাৰা শৰীৰৰ উচ্চতা নিয়ন্ত্ৰিত হয়? এনচাৰটো হ'ল মগজু। ৪ নম্বৰ প্ৰশ্ন, ৰামধেনুৰ মাজৰ ৰং কি? এনচাৰটো হ'ল সেউজীয়া। ৫ নম্বৰ প্ৰশ্ন, ছেপ্ট'মাইচিন কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰটো হ'ল চেলমন বাক্সমেন। হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, কোনে হাইড্ৰজেন আৱিষ্কাৰ কৰিছিল? এনচাৰটো হ'ল হেনৰী কেভেণ্ডিছ। ৭ নম্বৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক আলু উৎপাদন হয়? এনচাৰটো হ'ল ৰাছিয়া। ৮ নম্বৰ প্ৰশ্ন, কোনটো ভাৰতীয় বেংকৰ বিদেশত সৰ্বাধিক শাখা আছে? এনচাৰটো হ'ল ভাৰতীয় ষ্টেট বেংক। ৯ নম্বৰ প্ৰশ্ন, কোনটো ফলৰ গুটি খালে মেকুৰীৰ মৃত্যু হ'ব পাৰে? এনচাৰটো হ'ল আপেল। ১০ নম্বৰ প্ৰশ্ন, শাক-পাচলি কাটি আৰু ধুই কোনটো ভিটামিন আঁতৰোৱা হয়? এনচাৰটো হ'ল ভিটামিন চি।